কবিতাৰ শিৰোনাম মহামাৰী কৰোণা। কথা দিব্যজ্যোতি কলিতা, আবৃত্তি অশোক কলিতা। জীৱশ্ৰেষ্ঠৰ ভুলৰ বাবেই ইয়াৰ সৃষ্টি নিশ্চয়। হয়তো এজনৰ ভুলৰ বাবেই কষ্ট ভুগিছে সমগ্ৰ বিশ্বই। আজি দেখোন বিজ্ঞানেও হাৰ মানিছে। আপোনজনক শেষবাৰলৈ চাবলৈ নাপায়। চাচোন মানুহবোৰে কেনেকৈ হিয়া ধুনি কান্দিছে। আজি ডাক্তৰ নাৰ্ছসকলৰ জিৰণি ল'বৰ সময় নাই। কিমান দিন যে নিজৰ ঘৰখন, নিজৰ আপোনজনক দেখা নাই। সঁচাকৈয়ে দেৱতুল্য তেওঁলোক, যাৰ কাৰণে আজি বহুজনে নতুন জীৱন পায়। চৰকাৰ প্ৰশাসন সকলো নিৰূপায়। চকুত নাই টোপনি, নাই বিশ্ৰাম। মাথো যুঁজিছে সকলো কৰোণা ৰোধৰ বাবে অবিৰাম। আৰু সেই যে আমাৰ মন্ত্ৰীজন ৰাইজৰ বাবে ঘূৰি ফুৰিছে দিন ৰাত কৰি একাকাৰ। কত যে মাতৃয়ে কান্দিছে আজি বিদেশত থকা নিজ সন্তানৰ কথা ভাবি। কৰোণাই এফালৰ পৰা দেখোন গ্ৰাস কৰি আহিছে, আৰু আনফালে প্ৰকৃতিও ভীষণ ৰূপ ধৰিছে। যেন মহাৰুদ্ৰই আজি তাণ্ডৱ কৰিছে। মোৰ এনে ভাৱ হয় যেন মানৱ সভ্যতা শেষ হ'ব। ভগৱানে আকৌ নতুন সৃষ্টিৰ ৰচনা কৰিব, য'ত নাথাকিব টকা ডলাৰৰ অহংকাৰ, য'ত নাথাকিব ধৰ্মৰ নামত উচ্চ নিশ্চৰ বিচাৰ। বিজ্ঞানে আকৌ আনিব জোৱাৰ, থাকিব সকলোৰে মাজত বন্ধুত্বৰ বান্ধন। ৰচিব সকলো মিলি উন্নতিৰ সপোন। উচ্চ নিশ্চ, ধনী দুখীয়া সকলোৱে পাব একেই সন্মান। গাব সকলোৱে মিলি কেৱল মানৱতাৰ জয়গান। কেৱল মানৱতাৰ জয়গান।